friends, good morning and welcome to my channel. So আজি হৈছে 3 তাৰিখ আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 6:15। তো আজি ভিডিওটো মই ভাবিলো ৰাতিপুৱা আৰম্ভ কৰি দিও। এতিয়া মই জাস্ট উঠিছো আৰু আজি ভিডিওটো মই অসমীয়াতে বনাম কাৰণ মোৰ কিছুমান ফ্ৰেণ্ডে কৈ আছিল অসমীয়াত ভিডিও বনাবলে তো হেতু কাৰণে মই ভাবিছো অসমীয়াতে বনাম আৰু মই হিন্দীত এটো কাৰণে বনাইছিলো যে মোৰ কিছুমান ফ্ৰেণ্ড আছে বাহিৰৰ হয় আৰু তেওঁলোকে ৰেগুলাৰলি ভিডিওবোৰ চাই থাকে আৰু তেওঁলোকে জানিব বিচাৰে আমাৰ অসমৰ কালচাৰ আমাৰ ৰিচুৱেল এপৰ বিষয়ে জানিব বিচাৰে তো হেতু কাৰণে মই হিন্দীত বনাইছিলো ভিডিওবোৰ তো কিন্তু আজি ভিডিওটো মই অসমীয়াত বনাম আশা কৰো আপোনালোকে ভাল পাব আৰু আপোনালোকৰ যদি কিবা সাজেশন থাকে নাইবা মোক কিবা ক'ব বিচাৰে তেন্তে প্লিজ মোক কমেন্ট কৰি জনাব মই নিশ্চয় ভাল পাম আৰু তাৰ উপৰি আমাৰ কেনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে হেতু জনাব মই চেষ্টা কৰিম কেনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ ওচৰলৈ আনিবলৈ তো আজি ভিডিওটো আৰম্ভ কৰোঁ তো ভিডিওটো আৰম্ভ কৰাৰ আগতে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো ভাল পায় প্লিজ লাইক কৰি দিব তো এতিয়া হৈছে তো ভিডিওটো আৰম্ভ কৰি দিও বলা তো ৰাতিপুৱা উঠিয়ে মই প্ৰথমতে এগিলাস পানী খাই লওঁ কেতিয়াবা দুগিলাসো খাওঁ ইমান বেছিকৈ খাব নোৱাৰো তো মই পানী গিলাস খাই লৈছো আৰু পানীখিনি খোৱাৰ পিছতহে মই বাকি কামবোৰ কৰিবলৈ আৰম্ভ কৰোঁ আসলতে Good morning, Kodia. Good morning.
গা পা ধুই আহিলোঁ আৰু এতিয়া ব্ৰেকফাষ্ট বনাবলৈ যাম তাৰ আগতে বেবীৰ কাৰণে বনাম আপোনালোককো দেখুৱাইছোঁ বলক প্ৰথমতে মই বনাবলৈ লৈছোঁ মিবানৰ কাৰণে ব্ৰেকফাষ্ট আৰু এফালে মই মোৰ নিজৰ কাৰণে চাহ বহাই দিছোঁ তো মিবানৰ কাৰণে মই আজি বনাম চুজি তো চুজি মই সাধাৰণতে নৰ্মেল গাখীৰ আৰু অকণমান চেনি দিয়ে বনাওঁ আন একো মই তাত নিদিওঁ যেনে ধৰক ঘি কাৰণ সি ভাল নাপায় ঘি খাবলৈ তো মই এনেকৈয়ে বনাই দিওঁ এতিয়া মই তাক খুৱাওঁ মোৰ হৈ গ'ল চুজি মিবানক খোৱা হৈ গ'ল আৰু এতিয়া মই বনাইছোঁ আমাৰ কাৰণে ব্ৰেকফাষ্ট তো আজি মই বনাইছোঁ পুৰি আচলতে পুৰি মোৰ ফেভৰেট হয় আপোনালোকে কোনে কোনে বাৰু পুৰি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন আৰু আজি মই পুৰিৰ লগত বনাইছোঁ বুট দাইল সেইটো বাৰু নেদেখুৱাওঁ আজি তো মই বনাই লওঁ ব্ৰেকফাষ্টখিনি মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল মই খাই লওঁ আপোনালোকক অকণমান দেৰিকৈ লগ পাই আছোঁ ফ্ৰেণ্ডছ মই এতিয়া ব্ৰেকফাষ্ট কৰি আহিলোঁ আৰু এতিয়া টাইম হৈছে ৰাতিপুৱা 11:15 আৰু মই এতিয়া অকণমান বাহিৰলৈ যাব লগা আছে বজাৰলৈ তো আপোনালোককো দেখুৱাম মই ঘৰলৈ যাওঁ কি বজাৰ কৰোঁ আৰু এতিয়া মই আপোনাক অকণমান দেৰিকৈ লগ পাই আছোঁ এতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ যিহেতু অলপ বৰষুণ দি আছিল মই ছাতিটো লৈ আহিছোঁ আৰু বেছি দূৰলৈ নাযাওঁ বাৰু বজাৰ কৰিবলৈ কিন্তু মই ৰিক্সাত আহিলোঁ যিহেতু বৰষুণ দি আছিল তো অকণমান আপোনালোককো দেখুৱাই দিছোঁ ইয়াৰে ঠাইবোৰ প্ৰথমতে মই এই অসমীয়া গহনা দোকানখনলৈ যাব ওলাইছোঁ এইখন আচলতে নতুনকৈ খুলিছে ইয়াতে মই কেতিয়াও অহা নাছিলোঁ তো ভাবিলোঁ আজি ইয়ালৈ চাই যাওঁ গহনাবোৰ তো ইয়াতে ভাল ভাল কালেকশ্যনেই আছিলে বাৰু ধুনীয়া ধুনীয়া আছিলে গহনাবোৰ কিন্তু যিটো মই বিচাৰি আছিলোঁ সেইটো তাত নাপালোঁ তো মই ইয়াৰ পৰা একো নল'লোঁ আপোনালোকে আহিব পাৰে চাবলৈ ভাল ভাল আছে কালেকশ্যনবোৰ
পাছত মই গ'লো তাৰ ওচৰতে থকা ৰিলায়েন্স ট্ৰেন্ডছলৈ আপোনালোককো দেখুৱাই দিছোঁ অকণমান এতিয়া বজাৰৰ পৰা আহিলোঁ আহি পাব দেৰি হ'ল বহুত দেৰি হ'ল 2 ঘণ্টামান হৈ গ'ল আৰু মই লাঞ্চটো কৰিলোঁ তো মায়ে বনাইছিলে লাঞ্চ আজি এতিয়া অলপ কাম আছে এইখিনি কৰি লওঁ তাৰপিছত দেখুৱাইছোঁ আপোনাক তেতিয়া মই ভিডিঅ'টো কন্টিনিউ কৰা নহ'ল কাৰণ বাচ্চাটোৱে দিগদাৰি কৰি আছিল তাৰ শুবৰ টাইম হৈছিল যিহেতু তো সি শুই গ'ল আৰু ময়ো লগতে অকণমান টাইম শুই গ'লোঁ তাৰপাছত উঠি মই বাছ ঝাৰু লগাই গা পা ধুলোঁ আৰু চাহ তাহ খালোঁ আমি গধূলি আৰু এতিয়া সময় হৈছে গধূলি 8:10 তো এতিয়া মই ডিনাৰ বনাম আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব আৰু আপোনালোকৰ ছাজেশ্যনবোৰ প্লিজ কমেণ্টৰ জৰিয়তে মোক জনাবলৈ নাপাহৰিব আৰু বহুত সোনকালেই মই নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈকে বাই টেক কেয়াৰ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই